নমস্কাৰ সকলোৰে বাবে এটা দুখজনক খবৰ আহিল যে এতিয়াৰে পৰা এটিএমৰ পৰা পইচা উঠালে আপোনালোকক দিব লাগিব এক্সট্ৰা ফিজ। হয়, আপোনালোকে সঁচাই শুনিছে যে আজিৰ পৰা 1 মে'ৰ পৰা আপোনালোকে যিকোনো বেংকৰ যিকোনো এটিএমৰ পৰা পইচা উঠালে আপোনালোকক দিব লাগিব এক্সট্ৰা ফিজ। সেইকাৰণে আপোনালোকৰ এই খবৰটো পোৱাৰ লগে লগে হাতখন ব্ৰেক হৈ গ'ল যে এতিয়াৰে পৰা পইচা উঠালে আপোনালোকক দিব লাগিব এক্সট্ৰা ফিজ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন মতে এতিয়াৰে পৰা দিব লাগিব এই এক্সট্ৰা ফিজ। তো কোনখন বেংকৰ কিমান টকা দিব লাগিব, বেংকবোৰে গাইডলাইন প্ৰকাশ কৰিছে যে কোন বেংক হ'লে কিমান পইচা দিব লাগিব। তো মোটামুটি এটা এভাৰেজ 23 টকা কৰি দিব লাগিব আপোনালোকক এক্সট্ৰা ফিজ প্লাছ GSTও দিব লাগিব। তো আজিৰে পৰা এই নতুন নিয়ম জাৰি কৰিলে RBI-এ। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে যে যিকোনো বেংকৰ পৰা আপোনালোকে 5 বাৰহে ফ্ৰী ট্ৰেনজাকশ্যন কৰিব পাৰিব। এইটো আপোনালোকে পইচা উঠাওক বা বেলেঞ্চ চেক কৰক, মিনি ষ্টেটমেণ্ট চেক কৰক, যিকোনো কামতে ইউজ কৰিব পাৰিব। অনলি 5 বাৰৰ বেছি কৰিলে আপোনালোকক এই ফিজ দিব লাগিব। কিন্তু যিবিলাক মেট্ৰ' চিটি আছে, টাউন এৰিয়া আছে, এইবিলাকত 3 বাৰহে আপোনালোকে ফ্ৰী ছাৰ্ভিচ পাব আৰু বাকী মেট্ৰ' চিটি নহ'লে 5 বাৰ পাব মেক্সিমাম। তাৰ বেছি হ'লে আপোনালোকক ফিজ দিবই লাগিব। এইখিনিতে এটা মন কৰিবলগীয়া কথা, আপোনালোকে যদি ভাবে যে মোৰ HDFC বেংকৰ ATM আছে কিন্তু মই যদি SBIৰ ATMৰ পৰা পইচা উঠাওঁ তেনেহ'লে পইচা দিব লাগিব নে নাই? তথাপিও লাগিব। আপোনালোকে যিকোনো বেংকৰ পৰা পইচা উঠালে ফিজ দিবই লাগিব। ধৰক আপোনাৰ HDFC বেংকৰ ATM কাৰ্ড আছে কিন্তু আপুনি SBIৰ ATMৰ পৰা পইচা তুলিলে, তথাপি আপোনাৰ HDFC বেংকে চাৰ্জটো কাটিব। আপোনালোকে মাত্ৰ 3 বাৰ ফ্ৰী ট্ৰেনজাকশ্যন কৰিব পাৰিব যদি মেট্ৰ' এৰিয়াত হয়, আৰু মেট্ৰ' এৰিয়াত নহ'লে 5 বাৰ পাব। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে ৰিভাৰ্ছ চাৰ্জেছ ফৰ এক্সিডিং ফ্ৰী লিমিট ফ্ৰম May 1, 2025। If customer exceed their monthly free transaction limit, bank are permitted to charge a maximum of Rs 23 per transaction. This cap applied to both financial and non-financial transaction. In addition, applicable taxes will be charged separately. তো এই নোটিছখনত ক্লিয়াৰলি কোৱা হৈছে আপোনালোকে 5 বাৰৰ বেছি তুলিলে 23 টকাকৈ চাৰ্জ দিব লাগিব প্লাছ GST দিব লাগিব। এইটো ছেপাৰেটলি দিব লাগিব। মেট্ৰ' চিটি হ'লে বা টাউন এৰিয়া হ'লে আপোনালোকে 3 বাৰ ফ্ৰী ছাৰ্ভিচ পাব, আৰু মেট্ৰ' চিটি নহ'লে, টাউন এৰিয়া নহ'লে, ৰুৰেল এৰিয়া হ'লে আপোনালোকে 5 বাৰ এই সুবিধাটো পাব। তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে SBI ATM কাৰ্ড হ'লে কিমান টকা কাটিব। যদি আপুনি SBI ATM নিজ SBIৰ ATMৰ পৰা পইচা উঠায় তেনেহ'লে 15 টকা কাটিব আৰু GST দিব লাগিব। কিন্তু আপোনাৰ ATMটো হ'ল SBI কিন্তু বেলেগ বেংকৰ পৰা ATMৰ পৰা তোলে তেনেহ'লে 21 টকা দিব লাগিব প্লাছ GST দিব লাগিব। আৰু আপোনাৰ যদি পাঞ্জাৱ নেশ্যনেল বেংক হয় তেনেহ'লে 3 বাৰৰ বেছি হ'লে বা ফ্ৰী ছাৰ্ভিচৰ বেছি হ'লে আপোনালোকক 23 টকা দিব লাগিব যদি পইচা উঠায়, আৰু যদি পইচা নুঠায় বেলেঞ্চ চেক কৰে বা মিনি ষ্টেটমেণ্ট চেক কৰে তেনেহ'লে 11 টকা দিব লাগিব। ঠিক তেনেকৈ ICICI বেংক হ'লে 21 টকাকৈ দিব লাগিব পইচা উঠালে, আৰু যদি মিনি ষ্টেটমেণ্ট চেক কৰে তেনেহ'লে 8 টকা 50 পইচাকৈ দিব লাগিব প্লাছ GST এক্সট্ৰাভাৱে দিব লাগিব। ঠিক তেনেকৈ য়েছ বেংক হ'লে আপোনালোকক 23 টকা কৰি দিব লাগিব, আৰু যদি মিনি ষ্টেটমেণ্ট চেক কৰে বা বেলেঞ্চ চেক কৰে তেনেহ'লে 10 টকা কৰি দিব লাগিব প্লাছ GST দিব লাগিব। ঠিক তেনেকৈ কোনখন বেংকে কিমান টকা কৰি চাৰ্জ কৰিব এইটো লিষ্ট দিয়া আছে, তো আপোনালোকে চাব পাৰে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'খন চাই ভালে পাইছে। তো আপোনালোকে অনুগ্ৰহ কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ কাৰণে মই ভাল ভিডিঅ' আনিব পাৰোঁ। ধন্যবাদ।